ফকিৰাগ্ৰাম অঞ্চলৰ দিনগাঁৱত যি মহিলা এগৰাকীক কি নাম আছিল কণিকা দাস তেখেতৰ বিধৱা মহিলা বুলি গম পাইছোঁ। তেখেতৰ যি মৃতদেহ উলংগ অৱস্থাত হাত ভৰি আৰু মুখ বন্ধা অৱস্থাত মৃতদেহ পোৱা গৈছিল। তো সেই ঘটনাটোক আমি সদৌবিতে নাথযোগী ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা জনাইছোঁ আৰু লগতে অসম চৰকাৰ তথা প্ৰশাসনক BTR চৰকাৰকো এইখিনি দাবী জনাইছোঁ যাতে এই ঘটনাটোৰ লগত জড়িত হৈ থকা প্ৰতিজন দোষী কালপ্ৰিট যাতে কৰায়ত্ব হয়। প্ৰশাসনৰ ওচৰত আমি তীব্ৰ দাবী জনাইছোঁ যাতে উচিত দোষীক তদন্ত কৰি পেলাই উচিত শাস্তি দিয়ে। ফকিৰাগ্ৰাম দিনগাঁৱত কণিকা দাস নামৰ এজনী মাইকী মানুহ, বিধৱা মাইকী হয়। তেখেতৰ ঘৰৰ ওচৰতেই তেখেতৰ ডেড বডিটো পোৱা গৈছে। কিন্তু তেখেতৰ ডেড বডিৰ যিটো অৱস্থা বা যেনেকুৱা অৱস্থা ধৰণত পোৱা গৈছে, ইয়াত স্পষ্টভাৱে এটা বস্তু হৈছে যে এইটো মানে কোনোবাই ইয়াক মাৰ্ডাৰ কৰিছে।